আসসালামু আলাইকুম, নমস্কার। মই এটি স্বরচিত কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম 700 কোটি মানুহৰ ভিৰ। 700 কোটি মানুহৰ মাজত সকলোৱে ভিলীন মায়ামোহত সংহাৰ কৰে এক উজ্জ্বল গ্ৰহৰ জ্ঞান। বিশাল মানুহভৰা পৃথিৱীখনত সকলোৱে আলোকিত ফুল, নীৰৱে সকলোৱে দেখে এক সংসাৰৰ কুল। নিজকে হেৰাই যোৱাত বেমেজালি নহয় আকাশ পাতাল স্বৰ্গ নৰক, সকলোৱে এক মণি কাঞ্চনৰ সংযোগ, ইয়াতে মিলি গুচি যাওক। সকলোৱে এটি এটি মৰুভূমিৰ বালি চৰাতেই খেলি, নিজৰ পদাংশ থোৱাজনে বতাহ পাব মুখ মেলি। তোমাৰ নিচিনা 700 কোটি মানুহ ফুলৰে সোৱাদ পায়, তুমি অহংকাৰ জন্মালে বাগিচাৰ একো ক্ষতি নহয়। আৰু এটি মোৰ স্বৰচিত কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম যুগ ওলোটা। ওলোটা যুগৰ নবীন পুৰুষ তুমি, ওলোটা আদৰৰ মহিলা আনজনী। ঘাড়ীৰ প্ৰমাণপত্ৰ নাই লগতে মহিলাৰে গান, তুমি কমলৰে মহাখন। ভয় আছিল আনজনীৰ হল কিয় আনজনৰ, মোৰ গান যুগ ওলোটা। আৰু তোৰ দেহাটি ফুটি ফুলিলে স্পৰ্শৰ মাজেদি, নতুন যুগৰ নতুন নবীন ফুলা ফুলা ঠেং দেখি, ওলোটা কিয় কৰা প্ৰাচীনত কিছু ভাবা, মোৰ গান যুগ ওলোটা। নতুন গাড়ী ওলোটা যোগী, ভিতৰত নবীন পা। ধন্যবাদ।